বাৰিষা বতৰত এনেকুৱা কিবা মচমচীয়া খাব মন যায় হয়নে? ৰুনজনছ কিচেনলৈ আপোনালোকক স্বাগতম। আজি আমি বনাম আলুৰ পকৰি। এয়া চাওক এনেকুৱা আলুৰ পকৰি। আলুৰ পকৰা বনাবৰ কাৰণে মই দুটা আলু বাকলি গুচাই লৈছোঁ আৰু দুটা কেঁচা জলকীয়া কাটি লৈছোঁ মিহিকৈ আৰু পিঁয়াজৰ পাত অলপ কাটি লৈছোঁ আৰু এটা কণী লৈছোঁ। এতিয়া এই বাকলি গুচোৱা আলু দুটা ভালকৈ ৰুকি লওঁ। এতিয়া আলু দুটা ৰুকি লওঁ। এই ডাঙৰ ফালদি ৰুকিম, সৰু ফালদি নহয়, ডাঙৰ ফালদি ৰুকিম। এই ৰুকা হৈ গৈছে। এতিয়া ইয়াৰ গোটেই পানীখিনি উলিয়াই ল'ম অলপ অলপকৈ। এই আলুৰ গোটেইখিনি পানী উলিয়াই লৈছোঁ। এইখিনি পানী আপোনালোকে ইউজ কৰিব পাৰিব, স্কিনৰ কাৰণেও ভাল, স্কিনত লগাই অলপ টাইম ৰাখি আপুনি ৱাশ্ব কৰিব, স্কিনৰ কাৰণেও ভাল, এনে পেলাই নিদিব। এতিয়া আমি ইয়াত এড কৰিম 2 চামুচমান বেচন লৈছোঁ, 2 চামুচ, 1 চামুচমান কৰ্ণফ্লাৱাৰ নিদিয়াকৈ আপোনালোকে বনাব পাৰে, কৰ্ণফ্লাৱাৰ দিলে অলপ বেছিকৈ মচমচীয়া হয়, আৰু 1 চামুচ চাউলৰ গুড়া। ঘৰতে বনাব পাৰে চাউলৰ গুড়া, কিনিবও পায়, কিনাটো ইউজ কৰিলেও হ'ব, ঘৰত বনোৱা ইউজ কৰিলেও হ'ব। আৰু এতিয়া দিম সৰু চামুচৰ আধা চামুচ জিৰা গুড়া আৰু সৰু চামুচৰ আধা চামুচ ধনিয়া পাউডাৰ, আৰু ইয়াত ভাঙি দিম এটা কণী নিদিয়াকেও আপোনালোকে বনাব পাৰে, মই কণী দিছোঁ। তাৰপিছত দিব পিঁয়াজৰ পাত, যদি নাই ধনিয়া পাতো দিব পাৰে, যি দিয়ে আপোনালোকে ভালকৈ ধুই মেলি কাটি দিব। মই পিঁয়াজৰ পাত দিছোঁ আৰু দুটা কেঁচা জলকীয়া কাটি লৈছোঁ, দি দিছোঁ। তাৰপিছত দিম সোৱাদ অনুসৰি নিমখ অলপ আৰু অলপ হালধি নিদিয়াকৈও বনাব পাৰে, যদি দিব নিবিচাৰে মই অলপ হালধি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। এইখিনি মই ধুনীয়াকৈ মিক্স কৰিছোঁ পানী নিদিয়াকৈ। তেল গৰম হোৱা আৰম্ভ হৈছে। এতিয়া মই অলপ অলপকৈ গোটেইখিনি দি দিম।
এইখিনি হৈ গৈছে এতিয়া উলিয়াই লওঁ নেক্সট আকৌ দিম এতিয়া মই হাতেৰে দিম অলপ সৰু সৰুকে দিম আৰু লগতে দুটা কেঁচা জলকীয়াও ভাজি দিম মই জলকীয়া কম দিছোঁ সেইকাৰণে মই কেঁচা জলকীয়া এক্সট্ৰাকৈ ভাজি লৈছোঁ আপোনালোকে অলপ বেছিকৈ জ্বলা ভাল পায় যদি অলপ বেছিকৈ জ্বলা দিব এয়া ফ্ৰেণ্ডছ আমাৰ গোটেইখিনি হৈ গৈছে ভাজি কৰা এই পকৰি আপোনালোকে চাহৰ লগতো খাব পাৰে বাৰিষা দিনত বিৰাটেই ভাল লাগে খাই প্লিজ আপোনালোকে ট্ৰাই কৰিব আৰু জনাব কিন্তু নাপাহৰিব কমেণ্ট ছেকশ্যনত আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ